এসি স্টার চ্যানেলটো সাবস্ক্রাইব কৰক আৰু নটিফিকেশনৰ বাবে এই বেল বাটনটো প্ৰেছ কৰক। দাদা তুমি গধূলি আমাৰ ঘৰলৈ যাবাচোন এপাক। মোৰ লেপটপটো কিবা অকমান বেয়া হৈছে জানা, অন কৰিব পৰা নাই। কি বেয়া হৈছে? নাজানো, অনেই নহয় দেখোন, একো কৰিবই পৰা নাই মই। আজিকালি ঠিক আছে দিয়া, এন্টিভাইৰাছ আহিব হ'ব পাৰে, ঠিক আছে যাম দিয়া। পানীত জবৰাব লাগিব। পুৰা বিজি আছে ন? কোনে? এটাই তোৰ যে আমি যে কৈছিলো কালি। হে তাই মোক দাদা বুলি ভাবে। হে নহয় বে, নহ'লে তোক মাতিলে হয় নেকি ঘৰলৈ এনেকে? ঘৰলৈ মাতিছে, কম্পিউটাৰটো মানে লেপটপটো তাৰ কিবা এটা হৈ আছিলে, সেইটো মই ঠিক কৰি দিলো। তাই মোক দাদাৰ বাহিৰে একো নাভাবে দেই। আচ্ছা ঠিক আছে, নেক্সট টাইম যদি তাই তোক তেনেকে লগ কৰে ন, তই নিশ্চয় গম পাবি যে তোক নাই বে, তাই মোক ভাল নাপায়। পাই বে, মোৰ অলপ মানে তেনেকুৱা ফিল হৈছে বে। তোৰ ফিল হ'লে নহ'ব ন? হৈছে তই কেনেকৈ গম পালি কচোন? আৰে তোক নহ'লে তেনেকে মাতে নেকি ৰে ঘৰত? এনেকে অকলে মাতিব নেকি? অকলে মাতিছে মানে কি? লেপটপটো ৰাস্তাত লৈ আহিব নেকি কচোন তই? আৰে আমি এই দুজন লগ এনেই থাকিলো, আমাক নামাতিলে তোক মাতিলে। মই অলপ জানো সেইকাৰণে মাতিছে। নাই কিবা আছে দে ভাই, কিবা আছে। তাই যে মোক ভাল পায় মই কেনেকৈ গম পাম কচোন? আৰে তোক নেক্সট টাইম মাতিব, চাবি না তাই, তেতিয়া তই আমি গম পাম ন তোক ভাল পাই নে নাই। চাম, নেক্সট টাইম মাতিলে মই কি কৰিব কবি কিন্তু তই। ঠিক আছে নিশ্চয়। মোবাইলটো বেয়া হ'ল ৰবা। এ কি বা হৈছে একো? মই আকৌ নপৰি ললো নহয় এটা। ললা নেকি? আহিছিলো ৰবা, এটা প্ৰব্লেম হ'ল। চোৱাচোন, মোৰ মোবাইলটো দেখোন কিবা বেয়া হৈছে। যোৱাকালিৰ পৰা একো নেট অন কৰিব পৰা নাই, ভালে লগা নাই। চাই দিয়াচোন কি হৈছে। তাৰমানে কি হ'ল? মানে এইটো 3G জানা নাই ন? 2G হ'লে স্পীড নহয়তো আজিকালি। 4G তো নাহে বাৰু ইয়াত। তাকেইতো মই কালিৰ পৰা নেটটো অন কৰিব পৰা নাই। ইয়াতে 3G কৰি দিবা। সেইটোৱে প্ৰব্লেম নেকি? সেইটো কৰি দিলে হ'ল। মই কৈ দিছো চোৱা, এতিয়া আহিব। আহিছে, এতিয়া আহিছে। তাৰমানে পাৰা নাছিলো, কি হ'ল গম পোৱা নাই। মই ভাবিছো আৰু তোমাক তেনেকে লগ পালে দেখুৱাই দিবলৈ কম আৰু তেনেকে। ঠিক আছে, এইটো লোৱা হৈ গ'ল। ঠিক আছে, এতিয়া আহিছে ন? ক'ত যাবা এতিয়া? থেংক ইউ। ক'ত যাবা? এনেই অকণমান আহোঁ, এই হেৰি কিবা কি মানিবলৈ আছিলে, দোকানৰ পৰা আহোঁ অকণমান। ডেইলি নহয়, সিদিনা আনিছিলোঁ। তাৰমানে ডাঙৰটো নাছিল, সৰুটো লৈ আহিলোঁ, সেইকাৰণে নাই বেছিকৈ নুঘূৰোঁ। বগা নহয় দিয়া, মিছা কাৰণে কিয় ক'ব লাগে ন? আমি দুজনীয়ে ফুৰোঁ যে, মই কেতিয়াবা একেলগে আৰু তাৰমানে তাই মোৰ বস্তু চিন নাই আৰু। ঠিক আছে, ভালেই, তেনেকুৱাই। ঠিক আছে, তোমালোকে ক'লৈ যাবা? এনেই আহিছোঁ, ওলাই কি কৰিম আৰু সন্ধিয়া সময়ত। আড্ডা দিবা আৰু চকত। ছোৱালী চাবা, আড্ডা দিবা। ছোৱালী নাচোৱা, আজিকালি ল'ৰাবোৰে ছোৱালী নাচাবা। নিজেতো শলাগ ল'বা, নিজে কোনোবা ক'ব নেকি বেয়া বুলি? আৰু কোনোবাই নিজে বেয়া বুলি ক'ব নেকি ন? ভাল বুলিতো ক'বই। ঠিক আছে, পিছত লগ পাম ন? কথা ক'ব লগা আছিল মানে তহঁতে আৰু নাজানয়ে দে আৰু নহয় মানে দাদা মানে সেইটো নহয় তাৰমানে মোবাইল ভাল
ভাল কৰিব মাত্ৰ তোক সিদিনা কৈছিলোঁ না বে তোক তাই তোক ভাল পায় বুলি হয়ে চাগে ভাল পাই চাগে সেইকাৰণে মোক মোবাইলটো দেখাইছে তাই আৰে বে দেৰি নকৰ বে তই ঠিক কৈছ তই কি কৰো ক এতিয়া মই কি কৰো তই তাইক ডাইৰেক্ট প্ৰপ'জ কৰি দে ডাইৰেক্ট কৰি আজি যাম তাই আজি ঘৰত গৈ আৰে ৰ না বে ইমান জলদি কৰিব নালাগে তই আৰে নালাগে ৰ না তই তাইক প্ৰপ'জ কৰি দে আৰু মোক পাৰ্টিটো দিব তই তাই নাপাই বেয়া পাই নেকি নেপাই বে তই এইবিলাক চিধা কৰিব নালাগে ডাইৰেক্ট চিধাকে যা আৰু ডাইৰেক্ট প্ৰপ'জ কৰি দে ডাইৰেক্ট প্ৰপ'জ কৰি দে ডাইৰেক্ট কৈ দিম ডাইৰেক্ট কৰি দে আৰু তাই বেয়া পাই তোৰ মনৰ কথাটো কৈ দে না জলদি কৈ দে আৰু বেয়া পালেতো শেষেই হ'ল আৰে বেয়া নাপায় না তাই মই কণ্ডিশ্যন বিলাক দেখিছোঁ তো কণ্ডিশ্যন দেখিছা ঠিক আছে মই চাই আছো তাই যে মোক ভাল পাই মই গম পাই আছো অলপ মানে আৰু দুদিনমান যাওক নেকি গ'লে ভাল হ'ব অলপ নালাগে ৰে নালাগে না তই ডাইৰেক্ট কৈ দে না চিধা চিধি কৈ দে ডাইৰেক্ট কৈ দে আৰু ভাই পাৰ্টিটো দিব নাপাহৰিবি দেই কিন্তু পাৰ্টিটো লাগিবই ভাই এইটো যাবি মই নেযাওঁ দে তই মোক জনাবি আৰু দেই ঠিক আছে মই কালি জনাম তোক জনাবি আজি যাম কিন্তু ঠিক আছে বাৰু ঠিক আছে ক'ত যোৱা তোমালোক ক'ত যাবা অকণমান আগৰ পৰা আহোঁ চিলে আৰু কোৱা আৰু অকলে অকলে ভাল দে কোৱা ঠিক আছে মানুহ তই যাচোন মই গৈ আছোঁ ভাল লাগে মানুহটো ভাল লাগে দিয়াচোন সেইটো কাৰণে মই কি How dare you? কি ক'বলৈ আহিছা এইবোৰ তুমি? তুমিতো মোক ভাল পোৱা। আৰে মই তোমাক দাদা বুলি একচেপ্ট কৰিছিলোঁ ইমান দিন আৰু তুমি এইবোৰ ভাল পাওঁ ভাল লাগে এইবিলাক কি ক'বলৈ আহিছা? নহয় দিয়া মিছা কথা নকবা। কোনেকৈ গম পালা মই মিছা কথা কওঁ বুলি তুমি? গম পাইছোঁ তুমি ভাল পোৱা মই ভাল পাওঁ। আৰে তুমি কেনেকৈ গম পালা মই মিছা ক'লো বুলি যে মই ভাল পাওঁ? ৰ'বা কোনোবা দিনা তোমাক মই কৈছিলোঁ নকলেতো বুজা যায় ন। তুমি চাইক'লজিষ্ট নেকি? তেনেকুৱা কথা নহয় মানে মানুহ তেতিয়াহ'লে বুজা যায় বুজা যায় নহয় তোমাক মই ইমান দিনে দাদা বুলি হেৰি একচেপ্ট কৰি আছিলোঁ চ' প্লিজ মোক আৰু তুমি ফ'ৰ্চ নকৰিবা নহয় ভাবি চাবা নহয় মই যি কৈছোঁ এইটো মোক এইবিলাক কথাত আমনি নকৰিবা আৰু মই তোমাক ইমান দিনে মোৰ কোনোবা আছে নাই এইবিলাক পাৰ্চন কথা তুমি সোমাব নালাগে আৰে তোমাক মই দাদা বুলি মানে একচেপ্ট কৰি আছিলোঁ যেতিয়া আজি মই কেনেকৈ তোমাক বয়ফ্ৰেণ্ড বুলি একচেপ্ট কৰিম নেকি কথা ক'বলৈ আহিছা চ' প্লিজ আজিৰ পৰা এনেকুৱা কথা লৈ আৰু মোক ডিষ্টাৰ্ব নকৰিবা আৰু এইবিলাক কথা ক'বৰ কাৰণে মোৰ হাতত টাইমো নাই আৰু শুনিবলৈ টাইম নাই চ' প্লিজ আৰু মোক লগ নকৰিবা ঠিক আছে কথা আছিল বেয়া নাপাবা ঠিক আছে কি হ'ল তই যে মোক ইমান খঙত কৈছ কাম নাই ঐ মোক কি কৈছে জানা কি প্ৰপ'জ কৰিছিলে জানানে কি যে তাৰ কামেই নাই নেকি একো তই কি একচেপ্ট নকৰিলি নাই নকৰিলোঁ মই তইতো তাক ভাল পাইছিলি কিন্তু কিয় একচেপ্ট নকৰিলি এইবোৰ বহুত কথা দে হয় মই ভাল পাইছিলোঁ কিন্তু এইবোৰ বহুত কথা তই নাজান তাৰ আচল কথাবোৰ মই এতিয়াহে গম পাইছোঁ কচোন নাজানো দে এতিয়া আৰু কৈ এইবিলাক লাভ নাই কচোন ক একো নহয় মানে সিদিনা তাৰ বেষ্ট ফ্ৰেণ্ড যেতিয়া মোক এনেকৈ কৈছিল যে নিতা শুনাচোন অলপ এইফালে তোৰ কথা আছিলে কোৱা এই মনোজ যে সিদিনা মনোজক যে মাতিছিলা তুমি তোমালোকৰ ঘৰলৈ কিবা লেপটপ চাব নেকি লেপটপটো বেয়া হৈছিল দিয়া চাবলৈ কিবা মোবাইলটো মোবাইলটো তাৰমানে কিবা এটা বেয়া হৈ আছিল দেখুৱালোঁ আৰু যেতিয়া তোমালোকৰ ঘৰৰ পৰা সি আহিলে আহি পেলাই মোক কি কৈছে জানা কি কৈছে তুমি এনেও তাক বহুত ভাল পোৱা হয় নেকি সি তেনেকৈ কৈছে সি একেবাৰে কি কৈছে জানা আৰু বহুত কিবা কিবি কৈছে সি তেনেকৈ কৈছে নেকি আৰু আৰু কিবা কৈছে আচলতে আচল কথাটো কি জানা কি আমি বহুত সৰুৰ পৰা বেষ্ট ফ্ৰেণ্ডটো মনোজৰ লগত মোৰ বহুত ভাল বন্ধু আছে আমি বহুত ভাল বন্ধু আছিলোঁ সৰুৰ পৰা তাৰ কথাবিলাক মই জানো দিয়াচোন আমি যেতিয়া আমিতো এতিয়া একেলগে কলেজত পঢ়োঁ ন তো ছোৱালীবিলাকৰ লগত বহুত ৰিলেশ্যন আছে দেখাতটো তেনেকুৱা নালাগে তাক বহুত ৰিলেশ্যন আছে তুমি অলপমান কিবা মিছাকে ক'লা নেকি তাক দেখোন তেনেকুৱা যেন নালাগে দেখোন দেখাত নহয় মই জানো ন তাৰ লগত মই এনি টাইম লাগিয়ে থাকোঁ ন
সেইটো হৈ দিয়াচোন তুমি তাৰ বেষ্ট ফ্ৰেণ্ড যেতিয়া তুমি জানিবা আৰু বহুত কিবা কিবি আছে জানা সি মদ খায় শিখৰ খায় সাধা বিৰি আৰু বাকী মানে সেইবিলাক ক'লেও তেনেকৈ ক'লেও কিজানি মোৰ ভুল নহ'ব এই খোৱা বস্তু একোৱেই নাই নালাগে দেখোন ন সি নোখোৱা বস্তু একোৱেই নাই তুমি এতিয়া বিশ্বাস কৰা নকৰা সেইটো এতিয়া তোমাৰ ওপৰত ডিপেণ্ড কৰিব বুজিছা মই তোমাক তোমাৰ ভাল হোৱা বুলিয়ে ভাল হওক বুলিয়ে মই এই কথাষাৰ কৈ দিছোঁ তুমি সঁচা কৈছাতো তাই একেবাৰে ৰিয়েলি কৈছোঁ তুমি বিশ্বাস কৰা প্লিজ সেইটো এতিয়া মই এনেকুৱা হৈছে তাক দেখিলে তেনেকুৱা যেন নালাগে আৰু এতিয়া তোমাৰ কথাও পেলাই দিব নোৱাৰোঁ কাৰণ তুমি তাৰ একদম সৰুকালৰ পৰাই বেষ্ট ফ্ৰেণ্ড বুলিয়ে ক'লা চ' এতিয়া মই কোনটো বিশ্বাস কৰোঁ কোনটো বিশ্বাস নকৰোঁ এনেকুৱা একদম কনফিউজ আৰু কি জানা তাৰতো কলেজত 4-5জনী মানুহৰ লগত ৰিলেশ্যন আছে তুমি বিশ্বাস কৰা নকৰা নহয় নেকি এইটো কথা মিছা নেকি এই আছে এইটো নকবা বহুতৰ লগত মানে তাৰ তুমি তো মানে কলেজত গৈ তাৰ লগত এনি টাইম থাকাই ন এনি টাইম লাগি থাকো কি বুজিছা তুমি গম পোৱা আৰু তাৰ প্লিজ বিশ্বাস কৰা তুমি বিশ্বাস কৰা নকৰা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব দেই মই কিন্তু খোলাখুলিকৈ কৈ দিছোঁ তোমাক এতিয়া তাকেইতো এতিয়া দেখাতো তাক তেনেকুৱা বুলি ভবা মই নাছিলোঁ দিয়াচোন বা তেনেকুৱা নহয় যেনো লাগে ল'ৰাটো বহুত জেণ্টেল হয় সেইটো হয় দিয়াচোন এতিয়া মই এতিয়া কি কৰোঁ তাৰমানে এতিয়া মই সঁচাকৈ মই পূৰা একদম অন্তৰৰ পৰা কৈছোঁ জানা তুমি বিশ্বাস কৰা তুমি নকৰা সঁচাকৈ কৈছাতো একদম কৈছোঁ ঠিক আছে বাৰু তাকেইতো তুমি এতিয়া তুমিয়ে বেছি মইনো তাক চিনাকি হোৱাৰ কিমান দিন হৈছে তুমিতো সৰুৰ পৰাই তাৰ লগত চিনাকি চ' তুমি মোতকৈ তুমি বিশ্বাস কৰা নকৰা সেইটো তোমাৰ ওপৰত ডিপেণ্ড কৰিব বুজিছা তুমি চাই থাকা সি 2-এদিনৰ ভিতৰতে তোমাক প্ৰপ'জ কৰি পেলাব চাই থাকা আৰু তেতিয়া তোমাৰ বিশ্বাস হ'ব ঠিক আছে বাৰু কিনো হয় ময়ো চাই লওঁ কি হয় ঠিক আছে দিয়া কথাখিনি তোমাক শুনিলোঁ ঠিক আছে দে এতিয়া আহিছোঁ ন ঠিক আছে বাই বাই কি কেছটো কি সিহঁতৰ মাজত কিবা চলিছে নেকি সিদিনা তাই মোক একচেপ্ট নকৰিলে আজি তাৰ লগত ঘূৰি আছে ৰহ তাইৰ বেষ্ট ফ্ৰেণ্ডজনীকে সুধি চাম ৰহ নাই মনটো ভাল লগা নাই এই আচলতে অনিতা আৰু জিন্তু আৰু কি চলিছে জানা নেকি কিবা আজিকালি মই নাজানো দিয়া কি হৈছে সিহঁতে আজিকালি মোক পাত্তাই নিদিয়া হৈছে কিয় নাজানো তাই আজিকালি মোক দেখা পালে আঁতৰে আঁতৰে ফুৰে কিবা চলি আছে নেকি তোমাৰ জানা কয় নেকি মানুহ কয় দেখোন আৰু সিহঁতে বোলে নতুন কৰি ভাল পোৱা হৈছে কিবা তেনেকৈ কোৱা হৈছে ন আচলতে সিদিনা মই তাইক প্ৰপ'জ কৰিলোঁ তাইক কিয় একচেপ্ট নকৰিলোঁ কিবা জানা নেকি তুমি সিদিনাখনে তাই মোক কৈছিলে তুমি বোলে কিবা জিন্তুৰ আগত কৈছিলা তেনেকুৱা নেকি আৰুতো বাকী একো কোৱা নাই নাই তাই মোক সিদিনাখনে সেইখিনিয়ে কথা কৈছিল সেইটো কাৰণে হ'ব পাৰে ই চালা কুকুৰ হাৰামজাদা মোৰ লগত বিশ্বাসঘাতক কৰিছে ই মোৰ বেষ্ট ফ্ৰেণ্ড আছিল জানা সৰুৰ পৰা আমি একেলগৰে আছিলোঁ ইমান নালাগিছিলতো দেখিছানে আজিকালি কি হৈছে দিনবোৰ চোৱাচোন বেষ্ট ফ্ৰেণ্ডে মোৰ বিষয়ে বেয়াকৈ লগাই সি আৰু নিজে কাঢ়ি লৈ গ'ল ইমান বিশ্বাসঘাতক কৰিব নালাগিছিল সি মোক তাইৰতো ভুল নাই বুলি ক'ব পাৰি কাৰণ তাই মোক ভাল পাইছিল মই জানো কিন্তু সি উল্টা পাল্টা লগাই তেনেকুৱা কৰিছে সেইটো মই গম পাইছিলোঁ যে বিশ্বাসঘাতক কৰিছে কি কৰিবা আৰু পালে মই মানে সুধিব লাগিব ভালকৈ কিয় এনেকুৱা কৰিলে ঠিক আছে ক'ত যোৱা আছে মই আছোঁ যে আজিকালি বেষ্ট ফ্ৰেণ্ড কি ক'ম আৰু ইমান বিশ্বাসঘাতক কৰিলে আৰু এদিন তাক পাই ল'ব দে কি কৰোঁ মই মানে কি কৰোঁ মই মাথাই কাম নকৰা হৈছে ফোনে এটা কৰি লওঁ ইয়াক এই ফোন কৰিব ভাল নালাগে কিবা
হ'ব দে ভোডাফোন দিবা নালাগে মোৰ টেনশ্যন হ'লে ভোডাফোন দিব আছে মাৰে কবি যা কুত্তা গানো লগাই লৈছে হেল্ল' মানে তোৰ লগত এটা বৰ ডাঙৰ কথা আছিল তোৰ আৰু অনিতাৰ মাজত কি চলি আছে কচোন মোক তোৰ আৰু অনিতাৰ মাজত কি চলি আছে তইতো সিদিনা মোক প্ৰপ'জ কৰিবও দিলি কিবা কৰিব দিলি মোক ভাল পাই বুলিও ক'লি তাৰপিছত তাই মোক একচেপ্ট নকৰিলে তই কিবা লগাইছ কিয় তেনেকুৱা কৰিলি কচোন বেষ্ট ফ্ৰেণ্ড হয় ইমান বিশ্বাসঘাতক কিয় কৰিলি তই কি ক'ব লাগিছ কথাটো তই বুজি পোৱা নাই নেকি কি তোৰ এইটো সঁচা কথা তই মোৰ বিষয়ে তাইৰ আগত বেয়াকৈ লগাইছ লগাই আৰু তাইক পতাই লৈছ এনেকুৱা কৰিব নালাগিছিল ন এয়া তই ইমান তেনেকুৱা কৰিব নালাগিছিল তই মোৰ বেষ্ট ফ্ৰেণ্ড হয় বেষ্ট ফ্ৰেণ্ড এজনী কি নকৰিব কচোন আৰু ভৱিষ্যতে এনেকুৱা নকৰিবি আৰু তই শুন তই আৰু মোক নামাতিবি বুজিছ আৰু তোৰ লগত মই কথা নকওঁ হ'ব দে ৰাখ তোৰ কুত্তা এটাৰ লগত মই ইয়াৰ ৰিলেশ্যন নাৰাখোঁ বাই ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু আগলৈ এনেকুৱা ভিডিঅ' চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিব